মোক পুৰুষ প্ৰশাসনৰে হেড এজনে সুধিলে, বাইদেউ আপোনালোকৰ মিচিং মানুহৰ এনেকে দা লোৱা বা এনেকে হেৰি লোৱা নিয়ম আছে নেকি? প্ৰশাসনৰ পৰা আমি সহায় বিচাৰিম। আমাক ভালদৰে আমাৰ ভোট চেণ্টাৰৰ পৰা কিছুমান চেণ্টাৰত বহুত আমাৰ ইয়াত ৰেগিং চলি আহিছে, সেইবোৰ হ'ব দিব নালাগে বুলি মই প্ৰশাসনলৈ মই আছে আজি উপস্থিত যেটো নিৰ্বাচনী প্ৰচাৰ কাৰ্য জোনাই সমষ্টিৰ ৰাজমেধগড় বৰ্তমান চলি আছে। তাতে এনে এটা ঠাইত উপস্থিত আছো। এই ঠাইডোখৰৰ পৰিৱেশ আৰু লগতে এই কংগ্ৰেছ পাৰ্টি যেহেতু ৰাজমেধগড় প্ৰচাৰ কাৰ্য কেনে চলি আছে সেইখিনি বিষয়ে আমি অলপ জানিব বিচাৰিম। আৰু সমস্যাবোৰত যেহেতু ৰাজমেধগড়ক যেনে ধৰণৰ যি অত্যাচাৰ কৰা সেই পৰিৱেশটো দেখিছিলো, কিন্তু আজি সেই পৰিৱেশটো দেখি পোৱা নাই। তেখেতলোকে আজি কেনেকুৱাকে সেই পৰিৱেশটো ৰক্ষা কৰি সেই সময়ছোৱাত তেখেতলোকে কেনেকুৱাকে প্ৰচাৰ কাৰ্য চলাব সক্ষম হল এইখিনি অলপ এই মুহূৰ্তত আমি আপোনালোকক জনাব চেষ্টা কৰিম। ইয়াৰে কংগ্ৰেছ মহিলা সমিতিৰ বিষয়ববীয়াসকল আছে। আজি তেখেতলোকৰ পৰা জানিব বিচাৰিম। আৰু তেখেতেই যোৱা 29 তাৰিখে যেহেতু বিজেপিৰ বা ভুৱন পেগুৰ গুণ্ডা বাহিনীৰ যি বৰ্বৰ আক্ৰমণত তেখেতে বলি হ'ব লগা হৈছিলে, তেখেতৰ পৰা আমি কিছু কথা এই সময়ছোৱাত জানিব বিচাৰিম। তেখেতে একমাত্ৰ সাহসী এজন মহিলা আছিলে, যিহেতু আমি চকুৰে দেখিছো। তেখেতে হয়তো এই সময়ত তেখেতৰ যি সাহসৰে আজি আকৌ পুনৰবাৰ আজি যিহেতু নিৰ্বাচনী কাৰ্য এই সময়ত সফল কৰিব গৈ আছে বা সফল হৈছে, এইখিনি সময়ত আমি নিশ্চয় ক'ব পাৰো। নমস্কাৰ বাইদেউ, আপোনালোকৰ যিখিনি এই অঞ্চল আপুনি কি পদত আছে, কেনেকুৱাকে আজি এই প্ৰচাৰ কাৰ্য চলি আছে এইখিনি অলপ জনাব ৰাইজক। নমস্কাৰ অসমবাসী ৰাইজলৈ। মই জনাই সমষ্টি এই চিমেণ্ট চিচিটঙানী ব্লকৰ অকাজান পঞ্চায়তৰ কাউন্সিলৰ। যোৱা পৰহি আমাৰ 29ত আমাৰ কংগ্ৰেছ পাৰ্টি ৰাজমেধগড় ডাঙৰীয়াৰ লগত আমাৰ 4খন পঞ্চায়তৰ আমাৰ কেম্পেইনিং টুৰ আছিলে। তেতিয়া আমি কোলাজান আমাৰ নিৰ্বাচনী কাৰ্যালয়ৰ পৰা ওলাই আহোঁতে দিন দুপৰতে পুলিচ প্ৰশাসনৰ প্ৰেজেণ্টতে আমাক কোলাজানৰ কাৰ্যালয়ৰ পৰা আমাৰ পাঁচখন পঞ্চায়তৰে আমাৰ চিনাকি ভাই ককাই আমাৰ চিনাকি মানুহবিলাকে আমাৰ ওপৰত বৰবৰকে আক্ৰমণ কৰিলে, দা লাঠি আৰু পাথৰেৰে। তাতে ময়ো এজনী ভিক্টিম আছিলো। তাতে মই যেতিয়া কেণ্ডিডেটক এটেক কৰি কেণ্ডিডেটৰ গাড়ী যেতিয়া ঘূৰাই লৈ গ'ল, মই মোৰ নিজৰ অঞ্চলৰ বুলি মোৰতো অকাজান এৰিয়া, মোৰ আগৰ পিছৰটো হ'ল কোলাজান এৰিয়া। সেইবাবে মই নমি আহি অকণমান চিনাকিয়েই যেতিয়া বুলি মই ওলাই আহি আমাৰো অধিকাৰ আছে বুলি অকণমান সিহঁতক এনেকে কৰিব নালাগে, আমাকো যাবলৈ কেম্পেইনৰ কথা ক'লো। তেতিয়া মোৰ ওপৰত 6জন মান ল'ৰাই 100জন মান আছিলে, তাতে 30জন মান আগুৱাই আহিছে আৰু 6-7জন মান মোৰ চুলিত ধৰি মোৰ ডিঙি চেপি মোক য'তে ত'তে মোক হাত লগাই মই পৰি থাকো। এতিয়া এইখন সিহঁতৰ বিজেপি চৰকাৰক কয় বেটি বচাও বেটি পঢ়াও, ইয়াত বেটি ক'ত বচালে? ইয়াত মই ছোৱালী মানুহ হয়, মোৰ অঞ্চলতে মোৰ ছেফটি নাই। মোৰ নিজৰ ভাই ভনী, মোৰ ভাই ককায়ে মোৰ ওপৰত এটেক কৰিলে, বহুত বেয়াকে এটেক কৰিলে। এতিয়া মই ডক্টৰ ট্ৰিটমেণ্ট লৈ আছো, কিন্তু কেনেকেনো আকৌ ইয়াতে ৰাইজক দেখা নিদিওঁ বুলি মোৰ গা এতিয়া বেয়া, মই ইমান সুস্থ নহয়। তথাপি মই ৰাইজে ছাৰক দেখিব বিচাৰে, এইকাৰণে আমি এতিয়া চিচিটঙানী 4টা পঞ্চায়তলৈ এতিয়া নামনি চিচিটঙানীত আমি এতিয়া উপস্থিত আছো। আৰু যিহেতু বাইদেউ এই যোৱা 29 তাৰিখে যি ঘটনা, এই ঘটনা নহলে হয়তো ইয়াত আপোনালোকৰ এই আজিৰ প্ৰগ্ৰামটো আমাৰ টাইম ৱেষ্ট কৰি দিলে সিহঁতি। আৰু আজি আমাৰ বহুত CRPF পুলিচ প্ৰশাসন আমাৰ লগত বহুত আছে। আৰু আমাৰ তোৰটো ছাৰৰ আমাৰ কেণ্ডিডেটৰটো আজিয়ে হ'ব, কাৰণ আমাৰ প্ৰশাসনকো কিমান কষ্ট দিওঁ আমি, কষ্ট হৈছে সিহঁতৰ যথেষ্ট হৈছে। আৰু যোৱাকালি মোক পুলিচ প্ৰশাসনৰে হেড এজনে সুধিলে, বাইদেউ আপোনালোকৰ মিচিং মানুহৰ এনেকে দা লোৱা বা এনেকে হেৰি লোৱা নিয়ম আছে নেকি? মই বহুত মোৰ জাতিৰ ওপৰত মই বহুত লজ্জাজিত হৈছো। এতিয়া আমাৰতো তেনেকে নিয়ম নাই বুলি ক'লো। আৰু আমাৰ কংগ্ৰেছ দল নীতি আদৰ্শৰ থকা দল, আমি এটেক নকৰো। আমাৰ কোনো ল'ৰাই তেতিয়া এটেক একো কৰা নাছিলে। মোক বচাবলৈ 2জন ল'ৰা
আহাজনকে এজন পিছফালে দাওলৈ জখম হ'ল গুপিয়ালে আৰু এজনক একদম মূৰতে নাকতে ঘুচিয়াই উল্টাকে পৰি থাকিলে বৰ দুখ পালে। নিশ্চয় তেখেতে হয়তো কথাটো কৈছে এই স্পটত ময়ো আছিলো, যিহেতু বাইদেউক যেনেকা আক্ৰমণ কৰিলে মই কিছুমান ৰেকৰ্ড কৰিব চেষ্টা কৰিছিলো, কিন্তু মোৰ ওপৰতো আক্ৰমণ কৰাৰ লক্ষ্য লোৱাৰ পিছত মই কেমেৰাটো আপোনাৰ যিহেতু আক্ৰমণ কৰিলে, আপোনাক এটেক কৰিলে, এই সময়ত মই আপোনাক কেমেৰা ফুটেজ বেছিকৈ ল'ব নোৱাৰিলো, যিহেতু এই পৰিৱেশটো নিশ্চয় জোনাই সমষ্টিত নিজৰ মাজত এটা মানে বেয়া এটা পৰিৱেশ, কিন্তু সেইটো পৰিৱেশ লৈ যদি আমি জোনাই সমষ্টিখন কৰিব যাওঁতে কি অসুবিধা হ'ব পাৰে বাইদেউ, ইয়াৰ বিষয়ে কি ক'ব? এনেধৰণৰ যদি পলিটিক্সৰ নামত নিজৰ ঘৰৰ মাজত সংঘৰ্ষ আৰু তৰ্কাতৰ্কি হ'লে বেলেগ কথা, নহয় জানো? এইটো দা লাঠি জোঙেৰে যিটো প্ৰহাৰ কৰা, এইটো কি বুলি বুজায়? এতিয়া মই মোৰ নিজৰ ভাই ককাকে বুজাব বিচাৰিছো যে লিডাৰশ্বিপ তেনেকুৱা নহয়। লিডাৰশ্বিপ ইজ নট এবাউট চাইজ, ইটছ এবাউট নলেজ এণ্ড উইজডম। মই ভাবো সিহঁতৰ নলেজটো অলপ কম আছে, এইটো কাৰণে এতিয়া আমাক ছাপোৰ্ট কৰক আপোনালোকে। আমি নতুন জোনাই সমষ্টি বা নতুন বৰ অসম আমি গঢ়িবলৈ বিচাৰিছো, আমাৰ লগত আপোনালোকে যোগ দিয়ক, আমাক সহায় কৰক আৰু আমাৰ জোনাই সমষ্টিখন একদম চফা পিচফুল জেগা নেক্সট টাইমৰ পৰা আমি যে গঢ়িব পাৰো, সেইটোৱে আমি ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিছো। এতিয়া যিহেতু এটা কথা কয়, যিহেতু জোনাই আৰু আপোনালোকে লোকেল MLA পাই আছে 15 বছৰ ধৰি, ভুৱন পেগু, উন্নয়ন কি সঁচাকে? যিহেতু আমি দেখিছো ৰাস্তা পদূলি, কিন্তু যেনে ধৰণৰ কৈছে নিশ্চয় নিজ চকুৰে চাইছো, কিন্তু এনেধৰণৰ উন্নয়ন হোৱা নাই। এতিয়া আপোনালোকৰ ৰাইজৰ সঁহাৰি কেনেকুৱা পাইছে? আৰু এতিয়াতো তেখেতলোকে কিছুমান প্ৰটেকশ্যন দিছে, আজিও প্ৰটেকশ্যন দিয়াৰ এটা ইংগিত পাইছিল, নহয়? তেখেতলোকে এই যিটো আপোনালোকৰ এই আজিৰ প্ৰচাৰ কাৰ্য, ইয়াকো অলপ ৰখোৱাৰ এটা চেষ্টা, মিটিং হ'ব নিদিয়ে, এই এনেধৰণৰ কথা শুনিছিলো। এতিয়া ৰাইজে কেনেকা প্ৰটেকশ্যন দিছে, ৰাইজে আপোনালোকৰ লগত কেনেকা সঁহাৰি আছে? ৰাইজে ফুল্লি ছাপোৰ্ট কৰিছে, গোটেই ৰাইজ আমাৰ ওলাই আহিছে, আমাক ছাপোৰ্ট কৰিছে আৰু এইবাৰ আমাক জয় কৰাব বুলি আমাক কথা দিছে। এতিয়া ৰাজু মেধক আৰু ভুৱন পেগু ফাইটিংটো, কংগ্ৰেছ আৰু বিজেপি নাই ইয়াত, ৰাজু মেধক আৰু ভুৱন পেগু এনেধৰণৰ কিবা হৈছে, নহয় জানো? এতিয়া কওক বাইদেউ, এনে আপোনাৰ ঘৰ? মোৰ ঘৰ চিচিটঙানী মৰিগাঁও পঞ্চায়ত, আৰু মোৰ বিশেষ ৰাইজক এইটোৱে অনুৰোধ কৰিছো যে যাতে এইটো হ'ব নালাগে। কেলে আমাৰ আমাৰ কংগ্ৰেছ দলৰ কেণ্ডিডেট মিচিঙে হয়, ৰাজু মেধক ডাঙৰীয়াক মিচিং সমাজত সোমাব নিদিওঁ বুলি কোৱাটো মোৰ বহুত দুখ লাগে, আৰু ৰাইজক এইটোৱে প্ৰাৰ্থনা কৰিছো যে ৰাজু মেধকক জুইযুক্ত কৰিব লাগে, আৰু ৰাজু মেধক কেলে সোমাব নোৱাৰে আপোনালোকে বিচাৰ কৰি দিয়ক, ৰাইজৰ ওপৰত চব দিছো, এইটোৱে। আৰু এতিয়া যিহেতু যেনে ধৰণৰ হৈছে কাহিনীবিলাক, যিহেতু ভোট চেণ্টাৰত ভোট দিয়াৰো কিবা এটা আপোনালোকৰ ভয় অনুভৱ আছে নেকি? কি বিচাৰে প্ৰশাসনক? প্ৰশাসনৰ পৰা আমি সহায় বিচাৰিম, আমাক ভালদৰে আমাৰ ভোট চেণ্টাৰৰ পৰা, কিছুমান চেণ্টাৰত বহুত আমাৰ ইয়াত ৰেগিং চলি আহিছে, সেইবোৰ হ'ব দিব নালাগে বুলি মই প্ৰশাসনলৈ মই অনুৰোধ কৰিছো আৰু